আছামিজ সলিউশন 2.0 চাই থকাৰ বাবে ধন্যবাদ। গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা মহাবিদ্যালয়সমূহত ইতিমধ্যে ফৰ্ম ফিল আপ আৰম্ভ হৈ আছে। এইটোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম যে BA, BHC ফাৰ্ষ্ট চেম আৰু থাৰ্ড চেমৰ ফৰ্ম কেনেকৈ ফিল আপ কৰিব, আৰু যদি পাছপোৰ্ট নাজানে, পাছপোৰ্ট পাহৰি গৈছে, এইটো কেনেকৈ ৰিছেট কৰিব আৰু পইচা কিমান লাগিব, ক'ত জমা দিব, এইটো ভিডিঅ'ৰ সহায়ত A to Z প্ৰচেছটো মই জনাই দিম। মোৰ চেনেলত প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আগলৈ পাই থাকে। বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত আহি গুৱাহাটী চামাৰ্ট ইডু ইন বুলি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পাছত চাব প্ৰথম এটা অপশ্যন আছে ষ্টুডেণ্ট চাইন ইন ষ্টুডেণ্ট পৰ্টেল। এইটো চাওক, এইটো পৰ্টেলত আপোনালোকে ক্লিক কৰিব। ক্লিক এনেকুৱা এটা পেজ আহিব। পেজ অহাৰ পাছত আমি প্ৰথমতে যিহেতু পাছৱৰ্ডটো নাজানো, পাছৱৰ্ডটো ফৰগেট কৰিম। পাছৱৰ্ডটো কেনেকৈ ৰিছেট কৰে এইটো আমি প্ৰথমতে জানি লওঁ। এতিয়া আপোনালোকে প্ৰথম আহিছে চিলেক্ট প্ৰগ্ৰাম। যিহেতু আমি আৰ্টছত পঢ়োঁ, আমি আৰ্টছ লিখিম। আৰ্টছ লিখি ল'লে এনেকৈ মাৰি দিম, আৰ্টছ আহি যাব। এটা আহি গৈছে বেচেলাৰ অফ আৰ্টছ। এতিয়া আপোনালোকে এনৰলমেণ্ট নম্বৰটো দি দিব। এনৰলমেণ্ট নম্বৰটো দি দিব, যিহেতু আমাৰ এইটো হয় আমি দি দিওঁ। মোৰ এনৰলমেণ্ট নম্বৰটো দি দিছোঁ, আপোনালোকে আপোনাৰ এনৰলমেণ্ট নম্বৰটো দি দিব। দিয়াৰ পাছত চাব ইয়াত ছাবমিট বুলি এটা অপশ্যন আছে, তো ছাবমিটত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপোনালোকে ইমেইলত এটা OTP যাব। OTP যোৱাৰ পাছত আপোনালোকে ইমেইলৰ পৰা এই OTPটো ইয়াত বহাই দিব। OTPটো বহাই ছাবমিট বুলি আছে, ছাবমিটত ক্লিক কৰি দিব। ছাবমিট বটনত ক্লিক কৰাৰ পাছত আপোনালোকে নতুন পাছৱৰ্ড দি দিব। আপোনালোকে যিটো পাছৱৰ্ড হয় পাছৱৰ্ড দি দিব। মই পাছৱৰ্ড দি দিছোঁ, আপোনালোকে পাছৱৰ্ড এটা দি দিব। দি ছাবমিট বটনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত ইয়াত কণ্টিনিউ কৰি দিব। কণ্টিনিউ কৰি আপডেট কৰি ছেভ কৰি থ'ব। ছেভ কৰাৰ পাছত মানে আপোনাৰ আকৌ নেট দিব নালাগে। এতিয়া আপোনাৰ ওপৰত যিটো আছে সেইটো ক্লিক কৰি এনৰলমেণ্ট নম্বৰ আৰু পাছৱৰ্ড দি লগ ইন কৰি ল'ব। লগ ইন কৰাৰ পাছত আপোনালোকে সেইটো 3 লাইন এটা বুলি আছে, 3 লাইন বুলি এটা আছে, চাই লওক। এইটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে তলত যাব অলপ তলত যোৱাৰ পাছত চাব ইয়াত এক্সামিনেশ্যন বুলি এটা অপশ্যন আছে। অপশ্যনৰ তলত চাব ৰেজিষ্ট্ৰেশ্যন বুলি এটা অপশ্যন আছে। ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত চাব ইয়াত লিখা আছে ক্লিক হিয়াৰ ফৰ এক্সামিনেশ্যন ফৰ্ম। ইয়াত আপোনালোকে ক্লিক কৰি দিব। কৰাৰ পাছত আপোনালোকে এনেকৈ এটা পেজ আহিব। পেজ অহাৰ পাছত আপোনালোকে যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিছিলে থাৰ্ড চেমৰ, তেতিয়া আপোনালোকে ছাবজেক্টকেইটা আপোনালোকে দি থৈছিলে। এতিয়া নতুনকৈ একো কৰিব নালাগে। আপোনালোকে যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিছিল তেতিয়াই ছাবজেক্টসমূহ দিয়া আছে। যদি কিবা প্ৰব্লেম থাকে বা ছাবজেক্টত কিবা খেলি মেলি হৈছে তেনেহ'লে কলেজত গৈ যোগাযোগ কৰিব পাৰে। এতিয়া আমাৰ চব ঠিকেই আছে। আমি ইয়াত এতিয়া ছাবমিট বটনত ক্লিক কৰি দিম। এতিয়া ছাবমিট বটন আছে। ছাবমিট বটনত ক্লিক কৰাৰ পাছত আপোনালোকে ফৰ্মটো ফিল খাই গ'ল। এতিয়া লিখা আছে এমাউণ্ট 890 ৰুপিজ পে' কৰিব লাগে। পে' কৰিবলৈ আপোনাৰ ইয়াত দুটা অপশ্যন আছে। চাওক, এইটো এটা আপোনাৰ যিটো চইচ হয় সেইটো দি দিব। আমি ছেকেণ্ড অপশ্যনটো চইচ কৰি ল'ম। ছেকেণ্ড অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপোনালোকে নতুন এটা পেজ আহিব। পেজ অহাৰ পাছত আপোনালোকে ইয়াত চাব পাৰিব আহি গৈছে 890 ৰুপিজ পে' কৰিব লাগে। এতিয়া আপোনালোকে গুগল পে' হওক, পে'টিএম, ফোনপে' হওক, পে'টিএম হওক, যিকোনো এটা এপছ দি আপোনালোকে পে'মেণ্ট কৰিব। মই ধৰক ফোনপে' দি পে'মেণ্ট কৰিব বিচাৰিছোঁ। এতিয়া কণ্টিনিউ এণ্ড পে' বুলি ক্লিক কৰি দিব। পে'মেণ্ট ৰিচিপ্টটো কলেজত দি দিব। কলেজৰ অফিচত জমা দি দিব। পিছত আপোনালোকৰ ফৰ্ম ফিল আপ সম্পূৰ্ণ হৈ যাব।
আৰু এইটো লাষ্ট ডেট হৈছে 5 তাৰিখ। ফৰ্ম ফিল আপৰ লাষ্ট ডেট হৈছে 5 তাৰিখ। আৰু আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰিব আৰু কমেণ্টত মতামত দি যাব ভিডিঅ'টো কেনেকুৱা লাগিছে। আৰু ভিডিঅ' চাই যদি ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে এনে ধৰণৰ ভিডিঅ' আগতে আপোনালোকে পাই থাকে। ধন্যবাদ।